नेक्स्ट टाइम फिर आएगा। ठीक है ठीक है। सबका नाम क्या है? फेसबुक, राइट? ठीक है, এতিয়া हो गल दादा यार। हाँ ठीक है, तब तो नेक्स्ट टाइम कभी फिर आएगा। ठीक है, ओके। और मेरा सब्सक्राइबर को बोल दीजिए लाइक कमेंट शेयर एंड सब्सक्राइब करने के लिए बोल दीजिए। सब्सक्राइब कर दो। हाँ ठीक है, ओके बाय। तो हाई गाइज, আজি আহিছোঁ গাইজ মোবাইল দোকানত ছেকেণ্ড হেণ্ড মোবাইল ল'বলৈ গাইজ। আৰু ছেকেণ্ড হেণ্ড মোবাইল ইয়াত দোকান বহুত আছে, চাম কোনটো মোবাইল পচন্দ হয় আৰু ল'ম। মোৰ নহয়, মোৰ ফ্ৰেণ্ডৰ হয়। আৰু মোৰ ফ্ৰেণ্ড হৈছে এয়া, ই ল'ব ফোন আৰু চাই আছোঁ। চব বহুত ফোন আছে ইয়াত, ল'ম আৰু। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। ओप्पो আছে, रेडमी, वीवो सब আছে। ये क्या है? टेक्नो। कितना का प्राइस? कितना प्राइस में? 464, 5000 में बैटरी। सिर्फ 7 दिन 8 दिन यूज किया है, 1 साल वारंटी है। 7 दिन 8 दिन यूज़ किया है। वारंटी है, 1 साल वारंटी है। फ्री ये भी मिलेगा ना? ये नहीं है, ये नहीं है। Second hand हाँ है। सेकेंड हैंड, राइट राइट। वो पकड़ा है, हाँ। उसके बाद ले लिया। 5000 में बैटरी है, हाँ, हाँ। 48 MB कैमरा है, हाँ तो ऑडियो से सब कुछ है। हाँ। प्राइस कितना में आएगा ये? कौन सा? ये वाला टेक्नो? टेक्नो 8500, 8500। 4 GB RAM। তো গাইজ এইটো হৈছে টেক্নো, চাব পাৰে। এইটো টেক্নো স্পাৰ্ক কাউল। এইটোৰ দাম হৈছে 8500। 8500। আৰু এইটো হৈছে কি? ৰেডমি। এইটো 9500। ছেকেণ্ড হেণ্ড মোবাইলো পোৱা যায় গাইজ। আৰু পেমেণ্ট কৰা হৈ গ'ল। ফেচবুক দোকানৰ নাম হৈছে ফেচবুক। ত্ৰিশূৰ, বৰ্তমান ত্ৰিশূৰত আছোঁ। আৰু হৈ গ'ল, এয়া পাইছে সোণাৰ লাগি গ'ল 1300 টকা। যদি আপোনালোকে আহে ত্ৰিশূৰত, ইয়াত নিশ্চয় আহিব। और यहाँ पे भैया डिस्काउंट दे देगा ना मेरा? अगर मूड चैनल वीडियो चाहे যদি ইয়াত আহে ডিসকাউন্ট পাই যাব। চিন্তা নাই, যাব। শপৰ নাম ফেচবুক গাইজ। ত্ৰিশূৰ মই বৰ্তমান আছোঁ, শ্বপ টপ কৰা হ'ল। এতিয়া বেলেগ দোকানত যাম। বেলেগ দোকান মানে স্কেটিঙৰ কিবা বস্তু ল'ব লাগে, তো বিচাৰি ফুৰি আছোঁ স্কেটিঙৰ দোকান ক'ত পাম। আৰু চাওক, ইয়াৰ দোকানবোৰ বহুত ভাল, চব যিকোনো বস্তু পোৱা যায় ইয়াত। যদি ইয়াত আহে ত্ৰিশূৰত, যদি কেতিয়াবা আহে আপোনালোকে, নিশ্চয় আহিব ইয়াত। নিশ্চয় ইয়াত আহিব। বস্তুবোৰ বহুত কম দাম পোৱা যায়। ধৰক কাপোৰৰ পৰা যিকোনো বস্তু হয় বহুত কম দামত পোৱা যায় ইয়াত। মোৰ কাপোৰ লোৱা হ'ল। এতিয়া বেলেগ দোকানত গৈ আছোঁ স্কেটিঙৰ, কিবা শ্বুজ ল'ব লাগে। তো দেখাম আপোনালোকক কি শ্বুজ লওঁ। গৈ আছোঁ। আৰু চাওক, অনলি লেডিছৰ ইয়াত ৱেডিং চেণ্টাৰ চব পোৱা যায়। ৱেডিঙৰ খ্ৰীষ্টমাছ, খ্ৰীষ্টমাছৰ চব তৈয়াৰী হৈ আছে ইয়াত। বেছি দিন নাই আৰু খ্ৰীষ্টমাছৰ। আজি 21 তাৰিখ গ'ল আৰু 3 দিন আছে গাইজ। 3 দিন পিছত খ্ৰীষ্টমাছ লাগিব ইয়াত। বা মজা লাগিব গাইজ। খ্ৰীষ্টমাছ মনাম এতিয়া কেৰেলাত গাইজ। আৰু এয়া চাওক, চেণ্টাৰ ক্লজ বাজাৰ। এই মজা চাওক গাইজ। ভাগ্য বেয়া, কিয়নো সময় বহুত হৈ গ'ল, দোকান চোকান চব বন্ধ কৰি দিলে। তো আজি পোৱা নাযাব, চব যিবোৰ স্কেটিং দোকান আছিলে চব বন্ধ গাইজ। তো নেক্সট টাইম আহিব লাগিব, দেখা পাব। নেক্সট টাইম নেক্সট ভিডিঅ' যোনটো হ'ব সেইটো দেখা পাব স্কেটিং
শ্বুজ ল'ম গাইজ। তো দেখা পাব নেক্সট টাইমত। আজি চব দোকান বন্ধ হৈ গ'ল, 8:30 বাজি গ'ল গাইজ। উপায় নাই, কাপোৰ লওঁতে লওঁতে সময় গুচি গ'ল আৰু লেটকৈ আহিছিলোঁ। এতিয়া গৈ আছোঁ ৰুমত, অটোত গৈ আছোঁ। আৰু ইয়াত ছিষ্টেম কি জানে গাইজ, এইটো চাওক, মিটাৰ লাগি গ'ল। মিটাৰত গৈ আছোঁ বৰ্তমান। যিমান কিলোমিটাৰ গৈ থাকিব ইমান টকা বাঢ়ি গৈ থাকিব। ইয়াৰ পৰা বেছি দূৰ নহয়, 30 টকা কিন্তু চাৰ্জ লগাই দিয়ে। অটোত উঠিলে 30 টকা লাগে। তো 30 টকা এডভান্স হৈ গ'ল আৰু 4 টকা বৰ্তমান লাগি আছে। এইটো চাওক, 4 টকা বৰ্তমান লাগি আছে। আৰু ইয়াৰ পৰা বেছি নহয়, 5 কিলোমিটাৰ হয় আমাৰ ৰুমলৈকে। তো গৈ আছোঁ অটোত, ৰাস্তা চাওক। One more night, I'll be by your side. Just stay. আৰু গাইজ চাওক, 45 টকা হৈ গ'ল মিটাৰত। 45 টকা পে' কৰিব লাগে। লেফ্ট চিধা চিধা চিধা, ইয়াৰ নিচে তৰফ। আৰু 45 টকা হৈ গ'ল, 46 টকা চাওক মিটাৰ। 30 টকা মানে এডভান্স, এইটো উঠিলে 30 টকা গাইজ। অটোত উঠা মানে 30 টকা গাইজ। আৰু এতিয়া 46 টকা হৈ গ'ল। আৰু বেছি দূৰ পায়ে গ'লোঁ, বেছি দূৰ নহয় আৰু ধৰক 100 মিটাৰমান আছে মোৰ ৰুমলৈ। 50 টকা হ'ব আৰু 48 হৈ গ'ল চাওক। লেফ্ট 48 আৰু 2 টকা, 50 টকা তুমি পাই যাম গাইজ। ইয়াম। তো এয়া আছিলে অটোৰ ভিতৰৰ পৰা দেখালোঁ। তো এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে গাইজ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। তো বাই বাই।